কবিতাৰ শিৰোনাম আৰু উভতি নাহিবা তুমি। কবি পৰাগ কুমাৰ ডেকা, পাঠ পংকজ ৰাজ। আজি মই তোমাৰ বাবে ঘৃণনীয় নেকি, নে এলাৰ্জি, নে আন কিবা? তুমি মোৰ বাবে আজিও সেই প্ৰেয়সীজনী, আজিও আছা বুকুৰ সেই আসনতে। তুমি ওচৰত নাই যদিও, তুমি এৰি গলা যদিও আন কাকোৱে দিয়া নাই আসনখন। তুমিয়ে কৈছিলানে মোক, তোমাক নাপালে মৰি যাম, তুমি মোৰ জীৱন, তুমি মোৰ লাইফ লাইন, ইত্যাদি ইত্যাদি। মই কোৱা নাছিলো তোমাক নাপালে মৰি যাম বুলি। লাহে লাহে অভিমানবোৰ অজুহাত হ'ল, মৰমবোৰ বিষাক্ত হ'ল। তোমাৰ বাবে মই হৈ পৰিলো হলাগতিয়াল পদাৰ্থ। আৰু অৱশেষত তোমাৰ মনৰ পৰা মোক বহিষ্কাৰ কৰিবলৈ দিলা এখন অপ্ৰত্যাশিত চুক্তি, যি চুক্তিত স্বাক্ষৰ কৰিবলৈ মই সাজু নাছিলো। আৰু তুমি আঁতৰি গলা। এতিয়া তুমিয়ে কোৱা আকৌ মোক, মই হেনো বিশ্বাসঘাতক। আৰু কিমান যে যুক্তি। আৰু উভতি নাহিবা তুমি যদিও সলনি হোৱা নাই মই। বহু বৈ গ'ল দুচকুৱেদি মৰা পাগল দিয়া সোৱণশিৰি। এতিয়া মোৰ কেৱল জুবিনদাৰ গানেই লগৰ। আঁতৰি আঁতৰি থাকিলেও তুমি নিদিবা দূৰিয়াই মনৰ পৰা। দূৰ দূৰণিত থাকিলেও তুমি পৃথক নকৰিবা জীৱ।